নমস্কাৰ আপোনালোক সকলোকে আমাৰ এই ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছো আপোনালোক সকলোৱে হয়তো বহুতো স্বেচ্ছাসেৱী অনুষ্ঠান অৰ্থাৎ এনজিঅ'ৰ বিষয়ে শুনিছে কিন্তু আপোনালোকে জানেনে আমাৰ এই অসমতে এক এনে অনুষ্ঠান আছে যি অসমৰ বিভিন্ন দুৰ্গম অঞ্চলৰ আৰ্থিকভাৱে পিছপৰা কিন্তু শৈক্ষিক দিশত মেধাৱী ছাত্ৰ-ছাত্ৰীক সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়াই আহিছে অধ্যায় হৈছে এনে এটা সংগঠন যি উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সমাজৰ দক্ষতাখিনি সুন্দৰকৈ বিশ্লেষণ কৰি তেওঁলোক যাতে একোজন মানৱ সম্পদ হিচাপে গঢ় লৈ উঠে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে তদুপৰি তেওঁলোকক এখন মঞ্চ দিয়ে যাতে তেওঁলোকৰ প্ৰতিভাসমূহ বিকশিত হ'ব পাৰে অধ্যায়ৰ অধীনত তিনিখনকৈ আঁচনি অন্তৰ্ভুক্ত কৰা হৈছে সেয়া হৈছে লুইট ফেলো লুইট স্কলাৰ আৰু দিশা দা কেৰিয়াৰ গাইডেন্স পোনপ্ৰথমতে আপোনালোক সকলক মই লুইট ফেলোৰ বিষয়ে ক'ব বিচাৰিছোঁ লুইট ফেলো হৈছে এনে এক আঁচনি যিয়ে আৰ্থিকভাৱে পিছপৰা অথচ অত্যন্ত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সহায় সহযোগিতা প্ৰদান কৰে যিসকল ছাত্ৰ-ছাত্ৰী গাঁও অঞ্চলৰ হোৱাৰ স্বত্তেও অনেক বাধা বিঘিনি নেওচি এখন চৰকাৰী বিদ্যালয়ৰ পৰা 10ম শ্ৰেণীত সুখ্যাতিৰে অৱতীৰ্ণ হৈছে আৰু লগতে আমাৰ এই সমাজখনৰ কাৰণে কিবা এটা ভাল কৰি যোৱাৰ দুৰ্বাহ হেপাহ নিজৰ মনত পুহি ৰাখিছে সেই ছাত্ৰ-ছাত্ৰীসকলক লুইট ফেলোৱে সকলো দিশৰ পৰা সহায় সহযোগিতা আগবঢ়ায় লুইট ফেলোৰ সামগ্ৰিক উদ্দেশ্য হৈছে আমাৰ এই সমাজখনত এক ধনাত্মক চেতনাৰ সৃষ্টি কৰা এনে উদ্দেশ্য আগত ৰাখি অধ্যায় স্থাপন কৰা আন এটা প্ৰগ্ৰাম হৈছে লুইট স্কলাৰ প্ৰগ্ৰাম এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে লুইট স্কলাৰ প্ৰগ্ৰামৰ কাৰ্যসমূহ এনে ধৰণৰ যে লুইট ফেলো প্ৰগ্ৰামত থাকি যোনসকল ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে অৱতীৰ্ণ হৈছে আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰত ফিউচাৰ ষ্টাডিজ আগবঢ়াই নিব বিচাৰে তেওঁলোকে লুইট স্কলাৰ প্ৰগ্ৰামত এপ্লাই কৰিব পাৰিব আৰু লুইট স্কলাৰ প্ৰগ্ৰামতো লুইট ফেলো প্ৰগ্ৰামৰ দৰে তেওঁলোকৰ সম্পূৰ্ণ পঢ়া-শুনাৰ এক্সপেন্সেছ যিখিনি সেইখিনি প্ৰদান কৰা হ'ব আৰু তেওঁলোকক লগতে মেণ্টৰশ্বিপ প্ৰদান কৰা হ'ব আমাৰ এই অনুষ্ঠানটোৰ এক নতুন তথা বিশেষ সংযোজন হৈছে দিশা দা কেৰিয়াৰ গাইডেন্স যাৰ জৰিয়তে অসমত বৰ্তমানলৈকে 25,000তকৈ অধিক ছাত্ৰ-ছাত্ৰী ফলপ্ৰসূ হ'ব পাৰিছে কিন্তু আজি আমাৰ এই ভিডিঅ'টো যথেষ্ট দীঘল হৈছে সেয়েহে দিশাৰ বিষয়ে পৰৱৰ্তী সময়ত আমি বিতংকৈ আলোচনা কৰিম ধন্যবাদ তেন্তে আহক এই ভিডিঅ'টোৰ জৰিয়তে আমি অধ্যায়ৰ বিষয়ে অধিক বিতংভাৱে জানিবলৈ চেষ্টা কৰোঁ কিন্তু তাৰ আগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত নিশ্চয়কৈ শ্বেয়াৰ কৰিব